নমস্কাৰ আপোনালোক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মানে আজি ভিডিঅ'টো ষ্টাৰ্ট নকৰোঁ বুলি ভাবিছিলোঁ গাটো ভাল লগা নাই কিন্তু গোটেইকেইদিন মানে ভিডিঅ'টো বনাই আছোঁ ৰাতিলৈকে এডিটিং কৰি আছোঁ মানে অলপ ৰেষ্ট লোৱা নাছিলোঁ ভাবিছিলোঁ ভিডিঅ'ত নবনাওঁ আজি অলপ আৰাম কৰিম কিন্তু এতিয়া গাটো অলপ ভাল পাইছোঁ এতিয়া আহিলোঁ আমি ওলাই এতিয়া বৰপেটা গৈ আছোঁ মানে ৰাস্তা এডোখৰতে বৰষুণ পালোঁ ভাবিছিলোঁ ষ্টাৰ্ট নকৰোঁ বুলি এতিয়া মানে এডোখৰ ৰাস্তা পাই মানে ষ্টাৰ্ট কৰি দিছোঁ আৰু ভিডিঅ'টো এতিয়া আমি গৈ আছোঁ কস্তুৰীহঁতৰ ঘৰত মানে মাতিছে আজি এতিয়া থকা হয় নে কি হয় নাজানো আমি এতিয়া গৈ লওঁ তাত দেখা যাব তাৰপৰা আমি এতিয়া গৈ আছোঁ আৰু এইপিনে বাইকখন তাত থৈ দিয়া আছে তাৰপৰা আমি লাহে দিয়ে যাম আপোনালোকক দেখাম যিমানখিনি পাৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাই থাকক তো এতিয়া মানে বৰষুণটো এৰিলে আৰু দেখিছে মোৰ গোটেই পেণ্ট চেণ্ট মানে চেণ্ডেল পিন্ধি আছোঁ গোটেই তিতি মেলি এদাই আৰু এইপিনে বস্তু ধৰি আছোঁ এতিয়া আমি গৈ আছোঁ মানে বৰষুণটো এৰিলে এতিয়া গৈ থাকোঁ যিহেতু আৰু বৰষুণ পাম তো অলপ অলপ তিতি যাব লাগিব আমি এতিয়া গৈ লওঁ একদম তাত লগ পাই আছোঁ তো ভাবিছিলোঁ আমি এতিয়া কস্তুৰী ঘৰত লগ পামগৈ বুলি কিন্তু কস্তুৰী ঘৰত যাব নোৱাৰিলোঁ মানে মাজতে বৰষুণ পাই গ'লোঁ আৰু সেইপিনে বাইকখন লাইন কৰি থিয় কৰাই থৈ দিছোঁ তাতে আৰু আমি ৰখি আছোঁ ইয়াত কিন্তু বাইকখন তিতি আছে উপায় নাই মানুহটো বাচিবই লাগিব এতিয়া আমি ভাবিছোঁ চাহ খাই লওঁ বুলি এইপিনে সোমালোঁ এইপিনে চাহ এটা অৰ্ডাৰ দিয়া আছে মনোজ ভাই খাই আছে তো চাহকাপ খাই লওঁ তাৰপৰা আকৌ নিজৰ পৰা ওলাই যাম আমাৰ কথাটো জানেই আপোনালোকে আমি অকল খাওঁকৈ থাকোঁ এতিয়া ৰখিলোঁ মানে চাহ এটা খালোঁ তাৰপৰা আকৌ ভাবিলোঁ এইটো ব্ৰেডৰ ওপৰত কণী মানে এইটো কি বুলি কয় নাজানো বনালোঁ এতিয়া মনোজ ভাই ধুনীয়াকৈ খাই আছে এইপিনে পূৰা খাই আছে তাৰপৰা ময়ো খাই লওঁ তাৰপৰা আকৌ আমি ওলাই যাম আৰু বৰষুণটো অলপ এৰক এতিয়া খাই লওঁ এতিয়া আমি আহি কিনে কস্তুৰীহঁতৰ ঘৰ পাই গ'লোঁ এইপিনে আমাৰ কস্তুৰী আছে সেইদিনা আমাক এইটো আহি দিলে আজি আহি গ'লোঁ ন আকৌ লগ কৰিবলৈ এতিয়া মায়ে দিয়ে নে কি দিয়ে এতিয়া যাওঁ ভিতৰলৈ সোমাই যাওঁ পিনে কস্তুৰীহঁতৰ ঘৰৰ ভিতৰলৈ আমি এতিয়া সোমাই গৈ আছোঁ ধুনীয়াকৈ মনোজ বাইক চাইড ৰখাই দিলে এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ তো এতিয়া আমি আহি বহিলোঁ গাটো অলপ অলপ শুকালে এতিয়া আমি মানে চাহ তাহ খাই আছোঁ মিঠাইটো খাই লওঁ তাৰপৰা দেখাম আৰু এইপিনে মনোজ ভাই বহি আছে ধুনীয়াকৈ তাৰপৰা খাই মেলি লওঁ এতিয়া তো এতিয়া আমি আহি পাই গ'লোঁ আৰু ধুনীয়াকৈ ভাত চাত উলিয়াই দিলে আমি এতিয়া ভাত খাই লওঁ তো মানে কি হয় তো মানে কি হয় তো মানে তো হয় তো মানে ধনিয়া তো নে মধুনিয়া তো পোৱা হোৱা মধুনিয়া তো এতিয়া আমি ভাতটো খাই লওঁ আৰু মনোজ ভাই বোলে ভাত নাখায় ন মই নাখাওঁ অকল ভুঙি চাওঁ মনোজ ভাই কিমান ধুনীয়া গোন্ধ তাৰপৰা এতিয়া ভাত চাত খাই মেলি আৰাম কৰি তাৰপৰা ওলাই যাম ন ৰাতিকৈ কি চামগৈ আমি বৰপেটা টাউনখন চাব যাম এতিয়া ভাতটো খাই লওঁ তাৰপৰা অলপ শুইলে আৰাম চাৰাম কৰি মেলি ওলাই যাওঁ খাই লওঁ দেই এতিয়া আমি কস্তুৰী কৰে ধুনীয়াকৈ টিভি চাই আছোঁ এইপিনে যি চিনেমা লাগি আছে কি চিনেমা চাই আছোঁ ফটা পোষ্টাৰ নিকলা হিৰো তোমাৰ জোছটো ক'ত গ'ল আকৌ জোছটো যে মাজে পুলুকৰ ঘৰত থৈ আহিলোঁ চেনীটো কম দিছে চাগে তেখেতে কস্তুৰী গ'লে আহি কিনে আমি জোছটাত থৈ আহিলোঁ মনোজ দাই কি কৰি আছে চোৱাচোন মনোজ দাই পিনে কি কৰি আছে নাজানো এতিয়া আমি গোটেইকেইটা ধুনীয়াকৈ ইয়াত বহি কেনে একদম টিভি চিভি চাই আছোঁ তাৰপৰা ৰাতিকৈ আকৌ ওলাই যাম এতিয়া আমি অলপ মানে ফুৰিবলৈ আন্ধাৰ হ'লে যাম আন্ধাৰ হ'লে মানে আমাক এতিয়া ক'ত ফুৰাবলৈ নিব অলপ বাহিৰলৈ যাম তো আমি এতিয়া টিভিটো চাই লওঁ অলপ ধুনীয়াকৈ তাৰপৰা মানে দেখাই আছোঁ আৰু মনোজ দাই বাহিৰলৈ ক'তো নাযাওঁ আমি টাউনখন চাবলৈ যাম বৰপেটা টাউন চাব যাম তো আমি অলপ টিভি চাই লওঁ এতিয়া মনোজ দাহঁতে বহিছে মানে টিভি চাবলৈ বহিছে তো আজি ভাতৰ লগত এনেকুৱা জ্বলা দিম গমেই নাপাব তাৰপিছত যেতিয়া খাবলৈ বহিব তেতিয়া গম পাব কিবা শুনিলা নেকি নাই শুনা ন ইমান জ্বলাইছা তোমালোকে তাৰ পৰাতো মই পলাব লগা হ'ল ইমানেই জ্বলাইছা পুলক দাৰ লগত মোক বিয়া কৰাই দিম বুলি আৰু ইয়ালৈকেও খেদি আহিলা তোমালোকে হা তুমি মানে আমাক গালি পাৰিম বুলি মাতিছিলা নেকি বাৰু গালি পাৰিম বুলি মাতা নাই কিন্তু এতিয়া মোৰ এনেকুৱা লাগিছে যে মই গালি নাপাৰিলে নহ'ব আৰু ইমান হাংগামা হৈ গৈছে মোৰ ঘৰত মোক মামাহঁতে মা দেউতা সকলোৱে গালি পাৰিছে যে পুলকৰ লগত তোৰ সঁচাকৈ বিয়া হৈ গ'ল নেকি বুলি নহয় আমি মানে অলপ ধেমালি কৰিছিলোঁ ধেমালি আছিলে ন সেইটো এনেকুৱা কি আৰু ধেমালি কৰে নে আজি বাপেকে খোৱাৰ সময়ত মই দি আছোঁ এইটো মেন পিটন দিব লাগে চেনীটো নাই ই মানে ভাবিছিলে কি মাছ আহিছে জালখন পেলাম আৰু আজি মাছৰ জালৰ হেৰিত মোকে ফচাই দিলে আৰু এতিয়া ঘৰৰ মানুহে এতিয়া কৈ আছে যে এতিয়া মই পুলকৰ লগতে বিয়া দিম এতিয়া মোৰ কি হ'ব বাৰু এই কি যে পালাৰ পৰিলোঁ আজি নহাল টেপ আছিলে দেই লোকচান যে মনোজ দা কেলৈ আহিলোঁ আমি তো এতিয়া আমি মানে বৰপেটা মানে শ্বপিং মল আহি গ'লো এইপিনে মনোজ ভাই ধুনীয়াকৈ একদম মানে চেণ্টেন চাই আছে বোলে পচন্দ হ'ল নাই চাই আছোঁ এইটো মানে লৈছে এই চাইছে কেনেকুৱা গোন্ধ হয় চেক কৰি দিব কৈছে আনাৰস আছে তো আনাৰসটো লোৱা তাৰপৰা চেণ্টটো লৈ লওঁ আমি এতিয়া যাওঁ আমাক মানে কস্তুৰী ধুনীয়াকৈ ফুৰাবলৈ লৈ আহিছে তাৰপৰা আমি এতিয়া অলপ শ্বপিং মলটো চাই লওঁ কি চাই আছা কিবা অলপ দিছে কৰি দিয়া শুনি নাপাব মনোজ দাই কিবা কিবি দিব বোলে মোক সেইকাৰণে বেগ চাই আছোঁ চেণ্ডেল চাই আছোঁ জোতা চাইছোঁ কাপোৰ চাইছোঁ বহুত কিবা কিবি চাইছোঁ চব ল'ম আজি ল'বাই মানে একদম বেয়াকৈ লুটি বাজিব মনোজ দা মানে পকেট খালী কৰি দিবা খালী কৰি দিম চফা কৰি দিম
তো এতিয়া আমাৰ ভাত চাত খাই মেলি হৈ গ'ল আৰু এতিয়া আমি শুব লৈছোঁ মানে আজি আমি কস্তুৰী ঘৰত থাকিলোঁ ঘৰলৈ যাম বুলি আহিছোঁ কিন্তু ঘৰলৈ যোৱা নহ'ল এতিয়া আমি ইয়াত থাকিব লাগিব কাইলৈ আমি ফুৰিবলৈ যাম কাইলৈ আশ্ৰম এখনলৈ যাম বুলি আহিছোঁ আৰু ক'ৰবাত ফুৰিম মানে ভাবিছোঁ ভালকৈ ফুৰি মেলি মানে বৰপেটাখন ধুনীয়াকৈ ফুৰি ল'ম তাৰপৰা আকৌ যাম পুলকত থাকিমগৈ পুলকত ডাবিঙো আছে যিহেতু আমি আগদিনা শ্বৰ্ট ফিল্ম কৰিছিলোঁ শ্বৰ্ট ফিল্মত ডাবিং দিবলৈ আছে তো ডাবিং চাবিং দি মেলি আমি তাৰপৰা লাহে ধীৰে ঘৰলৈ ওলাই যাম ঘৰলৈ গৈ মেলি তাৰপৰা ক'ত সোমাই যাম আৰু তাৰপৰা ক'ত থাকিম তাৰপৰা এতিয়া আমি ইয়াতে মানে চব মানে ভাত চাত খাই মেলি অলপ আড্ডা মাৰিলোঁ আৰু এইপিনে মনোজ ভাই ধুনীয়াকৈ বহি আছে মনোজ ভাই কেনেকুৱা কস্তুৰী আছে মনোজ ভাই মানে গাটো বেয়া জ্বৰ উঠি আছে তাৰপৰা এইপিনে মানে দৰৱ চব কিবা আনি দিছে আৰু ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ একদম মানে পূৰা ধামাকা ভিডিঅ' এটা বনাম তো এতিয়া বাই বাই